যাওঁ বল ৰবা না আহিছিলা তুমি অকল আহি যাওঁ জয় কৰি যোৱা যোৱা তোমাক কোনে ধৰি ৰাখিছে ঐ তোৰ যদি ইমান মোৰ লগত থাকিবলৈ মন আছে তেনেহ'লে লৈ নাযাওঁ কিয় লৈ যাম ৰ তেতিয়া গম পাবি তোৰ মৰমৰ দাদাৰে আমাক বিচাৰি বিচাৰি পাগল হৈ যাব ঐ ধেমালি বাদ দে মই কিন্তু তোক চিৰিয়াছলিকে কৈছোঁ আৰু মই তোৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ আৰু দাদাই যদি গম পাবলৈ হয় নহয় বহুত ডাঙৰ কথা হ'ব কিন্তু আৰু দাদালে সকলোৱে ভয় কৰে তই জাননে হ'ব হ'ব তই অকল দাদাৰ কথা কৈ মোক ভয় খাই দিব নালাগে মই কি ভয় কৰোঁ সঁচাকৈ ভয় লাগে জানো ভগৱানে নকওক তোৰ আৰু মোৰ মাজত যে কেতিয়াও বেয়া দিন নাহক আৰু শুন আকৌ আজি মই তোৰ কাৰণে কিবা এটা আনিছোঁ জান কি আনিছ চাম ৰ হাতখন দে সঁচাকৈ মই তোক বহুত ভাল পাওঁ পাগলী সঁচাকৈ বহুত ভাল পাওঁ মই তোক বহুত ভাল পাওঁ अबे इस ला कौन नहीं साला कौन उसे ना लागे कौन डरक হ'ব ঠিক আছে দে মোৰ টেণ্ডাৰটো কি হ'ল কাইলৈ হ'বগে লাগে না কি হ'বগৈ লাগে কাইলৈ হ'বই লাগিব ডাক্তৰটো মানে খেলি কৰি আছে কেলে কৈছে খেলি মেলি জানো কাইলৈ হ'ব আৰু কামটো তাক কৈ দিবি যদি ইয়াত থাকিব মন আছে কাইলৈ আমাৰ কামটো হ'বই লাগিব তই কাম নহয় তাক কৈ দিবি এখন দেশ এৰি পিনি বাংলা যাবগৈ লাগিব আৰু কোৱা কি ক'ব লাগে আছে কথা এটা ক'মগৈ কি কথা আপোনাৰ ভণ্টি পাহি এইকেইদিন মই এটা ল'ৰাৰ লগত প্ৰায় দেখিয়ে আছোঁ ক'ৰ ল'ৰা ল'ৰাটো মই চিনি নাপাওঁ মোক ল'ৰাটো কাইলৈ লাগিবই দাদা আপুনি ক'লে বিচাৰি উলিয়াম আপুনি খালি আপোনাৰ কাৰণেতো ৰৈ আছোঁ ন নহয় নহয় মোক কাইলৈ লাগিবই মোক ল'ৰাটো মোক কিন্তু অন দ্য স্পট লাগিব মোক ঠিক আছে আপোনাৰ কাৰণেতো আমি ৰৈ আছোঁ ন আপুনি কোৱা মতে তাক আমি ধৰি লৈ উঠাই লৈ আনিব পাৰোঁ এতিয়া গৈ ন তোমালোকে কেলৈ মোলৈ ফোন নকৰিলা কল লগাইছিলোঁ দাদা আকৌ ভাবিলোঁ আপোনাৰ কল লগালে এতিয়া আকৌ আপুনি কি কয় বা বিজি আছে বুলি নকৰিলোঁ মই পাছত ক'ম ভালকৈ বুলি ভাবিলোঁ দাদা না মই একো নুশুনো মুঠতে কাইলৈ মই লগত যাম মই দেখিব পাব লাগিব দুটাকে তেতিয়া যি কৰিম মুঠতে তাক এই পৃথিৱীৰ পৰা নোহোৱা কৰি দিম হয় দাদা আপুনি ক'লে হয় আমিতো আপোনাৰ কাৰণে ৰৈ আছোঁ ন ঠিক আছে বহুত ভাল পাওঁ তোক তই মোক ভাল পাওঁ ন পাগলী মই তোক বহুত ভাল পাওঁ তোক পাবৰ কাৰণে ময়ো পাগল সঁচাকৈ তই মোক ভাল পাওঁ ক'ত ৰাখিছোঁ মোক তোক বুকুৰ মাজত ৰাখিছে চাওঁ আকাশ ক'ত যোৱা দাদা প্লিজ এৰি দিয়ক তাক প্লিজ দাদা নাই নহ'ব সি ভুল কথা সাঁচি পাবই লাগিব তাক মাৰি পেলাম মই নাই দাদা তাৰ কোনো ভুল নাছিলে ভুল মোৰ আছিলে তাক ভাল মই পাইছিলোঁ তাৰ গাত কোনো দুখ নাই দাদা
কথাকে এৰি দিয়ক আপুনি যি কয় মই সেইটোকে শুনিম দাদা মই প্লিজ কোন শুনো তই ভুল নকৰতো নকৰোঁ দাদা আজিৰ পৰা আপুনি যিটোকে কয় মই সেইটোকে শুনিম আজিৰ পৰা মই তাৰ ওচৰলৈও নাযাওঁ দাদা সঁচাকে নে সঁচাকে নাযাওঁ আজিৰ পৰা তাৰ মোৰ ওচৰত কেতিয়াও লগ নকৰোঁ আপুনি যিটোকে কয় আজিৰ পৰা সেইটোকে শুনিম ৰঘু এ ৰঘু তাক এৰি দে এনেদৰে 2 বছৰ পাৰ হৈ গ'ল পাহী দদায়েকৰ কথা মতে চিন্তুৰ হাতে বিবাহপাশত আবদ্ধ হ'ল যদিও বা চিন্তু আৰু পাহী দদায়েকৰ ঘৰতে থাকিবলৈ ল'লে সুখ সমৃদ্ধিৰে ভৰি পৰা সংসাৰখনলৈ এদিন আহিল এক নতুন আলহী কণমানি নিচাক লৈ চিন্তু পাহী সকলো সুখী এনেদৰে হঠাৎ এদিন পাহীৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা চাওঁচোন আহক আগলৈ কি হ'ল তুমি অলপ ৰেষ্টত থাকিবা ডক্টৰে ৰেষ্টত থাকিব কৈছে তোমাৰ হঠাতে মূৰ ঘূৰাই পৰি গৈছে বাহিৰলৈ কলৈকো নাযাবা তুমি নাই মই আজি এফালে যাব লাগিব নাই নাযাবা তুমি নাই আজি মই যাবই লাগিব মই অলপ কামত যাওঁ হা কিন্তু তোমাৰ কথা এইটো যোৱা নোযোৱা আকাশ ক'ত আছ তই আকাশ 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 হে ভগৱান তুমি এনেকুৱা কিয় কৰিলা কি কৰিলা তুমি এইবোৰ তাৰ কিয় হ'ল এনেকুৱা মই ভাবিছিলো সি ভাল হৈ আছিলে কিন্তু তাৰ কি হ'ল এইবোৰ আকাশ 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 য'ত তুমি নাই তত ময়ো নাই আৰু তুমি যেনেকৈ সন্ন্যাসীৰ দৰে জীৱন যাপন কৰিছা তেনেকৈ ময়ো তোমাৰ লগত আজিৰ পৰা জীৱন যাপন কৰিম